মতৰ কণ্ঠকে ক্ষত বিক্ষত কৰিলে পৰি বাবুজীয়ে দিয়া কুকুৰাটো গোটেই দিয়া কষ্টখন আছে আজি লুকুৰিয়ালো লুকুৰিয়ালো তুমি কিন্তু মোক একেবাৰে মাৰি নেদেখে নহয় এই দৰিদ্ৰ ভিক্ষুক ব্ৰাহ্মণ সৌভাগ্য হ'ল বুলি কেনেকৈ জানিলা বুঢ়া ভকত এইফালে সাধাৰণ ঠাই নহয় গৈ পোৱাৰ লগে লগে তোমাৰ চকু একেবাৰে জনপ্ৰগম কৰি উঠিব তাতে সেই অচিনাকি ঠাই লাখ লাখ গাড়ী দেৱ মন্দিৰৰ মাজৰ ওপৰত তুমি কৃষ্ণমুখাই ৰাজপ্ৰসাদটো উলিয়াব নোৱাৰিবা নহয় আৰু উলিয়াব পাৰিলেও ধৰণবিলাকে ভিতৰলৈ সোমাবলৈ দিলেহে পাৰিবা ভাগেদি হাৰিব নোৱাৰিব মই সকলোবিলাক গম পাইছো তোমাৰ দেখোন পদ্মখনি ওলাই গৈছে মই যে সামান্য বইলা জগতত পৰ্যন্ত ঘূৰি ফুৰো পিছে তোমাৰ প্ৰতি ইমান দূৰ বাট অতিক্ৰম কৰি যোৱাটো মোৰ দ্বাৰা বৰ টান হ'ব যেন পাওঁ সেই বুঢ়া ভকত একমাত্ৰ হৰিনামে সহায় নহ'লে সাগৰৰ বুকুৰ পৰা মানি পাতি দিবলৈ মোৰ কি আপত্তি আছে তেওঁ তাই মানে তুমি মোৰ লগত যাব ভাবিছো আৰু বাকী কথা খাই মই ভাবি পাইছো বুঢ়া ভকত যদি মই তোমাৰ সহায় হৈ যাওঁ তাৰ বিনিময়ত তুমি মোক কি দিবা এতিয়াহে ওলালে উলৰি গছৰ তোমাৰ ইমান কংগ্ৰেছ প্ৰভু জনাই দি দিয়ে তাৰে আশাটো তোমাক যদিহে উতা কৰি এটা দিয়ে তেতিয়া তোমাৰ চোতা কপালত তাৰে এটা তোমাৰ ভাগৰ বস্তু মোক একোকৈ নালাগে সময়তে ৰূপী দেৱীৰ পৰা মই এটা যথাযথ কথা বিচাৰি লওঁ তুমি তাৰ নামটো ওলা ৰূপী দেৱী তুমি ঘৰত জানে তুমি ৰূপী দেৱীৰ পদ্মবাহুসমূহ বলা আৰু মই ঘৰত যাম হ'লে কি যাব লাগিব এই বুঢ়া ভকত তুমি যেতিয়া মোক পেটৰ কথা ক'ব পাৰিছা তুমি এৰা পেচাৰ বতৰ নহয় তুমি নিশ্চয় ঋষি বা মুনি কিন্তু কিন্তু মইতো সুদাই দিয়া ভকত নহয় বুঢ়াৰ হাতত চেগেলি পৰিলা যেতিয়া মই তোমাক সুদাই দিম চিনি পাইছা নে
কোনদিনলৈ ভাৰত কোনদিনলৈ ভাৰত ৰামনাথ জবি তুমি যে অৰিভকত হৈছিল কোনদিনলৈ ভাৰত কোনদিনলৈ ভাৰত রাম নামে করিয়াছে জগৎ উদ্ধারি, জগৎ নিশ্চয় যাম পাৰ